অনলাইন ট্ৰেডিং এপছত আপুনিও ধন বিনিয়োগ কৰিছে নেকি? এই এপছৰ জৰিয়তে আপুনিও ধন ঘটিব বিচাৰিছে নেকি? যদি আপুনি তেনেকৈ ভাবিছে তেন্তে সাৱধান। হাজাৰ হাজাৰ লোকক চেঁচা পানী ঢালি নিশাটোৰ ভিতৰতে অন্তৰ্ধান হ'ল অনলাইন ট্ৰেডিং ভুৱা এপছ YBY। সমগ্ৰ ৰাজ্যৰ চুকে কোণে অনলাইন ট্ৰেডিং ভুৱা এপছত ধন বিনিয়োগ কৰি লাখপতি হোৱাৰ সপোন ৰচনা কৰাৰ সময়তে নিশাটোৰ ভিতৰতে অন্তৰ্ধান হ'ল YBY নামৰ অনলাইন ট্ৰেডিং ভুৱা এপছটো। এই অনলাইন ট্ৰেডিং এপছত হাজাৰ হাজাৰ লোকে ধন বিনিয়োগ কৰি লাখপতি হোৱাৰ সপোনত এতিয়া ঢালিলে চেঁচা পানী। যে YBY এই প্ৰতিষ্ঠানটো এই ব্যৱসায়ী যে প্ৰতিষ্ঠান এই কোম্পানীটো এইটো কোনো MLM কোম্পানী নহয়। MLM মানে মাল্টি লেভেল মাৰ্কেটিং কোম্পানী নহয়, বা এইটো কোনো ROI প্লান নহয়। ROI মানে ৰিটাৰ্ণ অন ইনভেষ্টমেণ্ট তেনেকুৱা ধৰণৰো নহয়, বা কি বুলি কয় তেনেকুৱা প্ৰডাক্ট বেছ তেনেকৈ কোম্পানীও নহয়। এইটো এটা ট্ৰেডিং কোম্পানী হয়, ক্ৰিপ্টো ট্ৰেডিং। এনেকুৱা ট্ৰেডিং প্লেটফৰ্মটো বহুতো আছে। আমি YBY নামৰ এপছটোৰ বাতৰিয়ে ৰাজ্যত চৰ্চিত হৈ থকাৰ মাজতে জোনাইটো দেখিবলৈ পোৱা গ'ল সেই একে পৰিৱেশ। YBY নামৰ অনলাইন ট্ৰেডিং এপছত ধন বিনিয়োগ কৰি এতিয়া ৰাম ঠগন খাইছে জোনাই মহকুমাৰ শ শ লোকে। 10,000 মান লগাইছিলোঁ। পইচাটো পালেগে না? নাই পোৱা। আপোনাৰ কোনে কোৱাৰ কাৰণে পইচাটো ইনভেষ্ট কৰিছে? এইটো কৰিছিল আৰু চবেই লগাইছে বুলি লগাই দিলোঁ আৰু। কিমান দিনৰ আগত আপুনি লগাইছে? মোৰ বেছি দিন হোৱা নাছিলে, 15 দিনমান হৈছিলে। কিমান হৈছিলে পইচাটো আপোনাৰ লাভ পালে? 33,000 মান হৈছিলে। সেই পইচা পালেগে নে? নাই পোৱা, এটাও পোৱা নাই। কিয় উলিয়াব পৰা নাই? নাজানো এইটো কি হ'ল, জানো এপটোৱে বন্ধ হৈ গ'ল। এতিয়া কি ক'ব আৰু, এইটো চবেই এনেকুৱা আৰু একবাৰ ভুল হ'ব নালাগে, চবেই ৰাইজে লগাব নালাগে আৰু বুলি কৈছোঁ আৰু। আমি শুনিবলৈ পাইছোঁ যে 6,000 টকাই KYC দিলে এপটো পুনৰ খুলিব। আপুনি এই পইচা দালিবনে? নাই নাদালে, এইটো পইচাটো দালি দিলে আকৌ গুচি যাব। এইটো ট্ৰেডিংছ এপ YBYত পইচা ইনভেষ্ট কৰিছিলে। 6 লগাইছিলোঁ। 6 কিমান? 6,000 তাৰ পইচাটো পালেগে নে? নাপালোঁ। কিমান দিনৰ আগত আপুনি লগাইছিলে? মই হ'ল আপোনাৰ 15 দিন। পইচাটো কিমান হৈছিলেগৈ লাষ্টলৈকে? মোৰতো কেনেকৈ 11 এনেকুৱা হৈছিলে, 11-12 সেইটো 1 টকা নাপালেগে। নাপালোঁ। কোনে কোৱাৰ কাৰণে আপুনি ইনভেষ্ট কৰিছিলে? চবে কৰিছে, কৰিলোঁ আৰু মেক্সিমাম মানুহ কৰিছে নে? মেক্সিমাম। এতিয়া কি কৰিলে পইচাটো উইড্ৰ কৰিব পাৰিব বুলি কৈছে? এইটো আমি গৈ নাপাব বাৰু, একশো পইচা অকল কিবা এইটো KYC বুলি কৈ থাকে। 6,000 ধালিব লাগে। এতিয়া পইচা দিবগৈ নে? নাই নিদিওঁ, নেখোলোঁ আৰু। নাই, পইচাটো 6,000টো ধালিলেতো আপোনালোকে পইচাটো পাবগৈ। মই আৰু নোখোলোঁ, নালাগে আৰু। কি ক'ব ৰাইজক, কি আহ্বান জনাব? খুলিও মানা কৰোঁ। লাখপতি হোৱাৰ সপোন ৰচি কোনোবাই বিনিয়োগ কৰিছিল 6,000, কোনোবাই 10,000 অথবা কোনোবাই আকৌ 20,000 পৰ্যন্ত। কিন্তু নিশাটোৰ ভিতৰতে অন্তৰ্ধান হোৱাত এইসকল লোকৰ মনত মাথো ৰৈ গ'ল সপোন। 6,000 মান ইনভেষ্ট কৰিছে। কাৰ নেতৃত্বত আপুনি কোনে কোৱাৰ কাৰণে ইনভেষ্ট কৰা হৈছিল? এজনে লিংকটো দিছিলে, বজাৰতে হয়। সি আকৌ বেলেগৰ পৰা পাইছে বুলি কৈছে লিংকটো। কিমান দিন আগত দিয়া হৈছিল? 1 মাহমান আগতে কৰিছে। পইচা পালেগৈ নে? পইচা কিছুমানৰ ৰিকভাৰী হৈছে, কিছুমানৰ ৰিকভাৰী হোৱা নাই। আপোনাৰ কিমান থাকিব? এনেকৈ 15-20 মান থাকিছে। কিছুমানৰ 28,000, কিছুমানৰ 1 লাখ 1.5 লাখো থাকিছে। ওলাব পৰা নাই। নাই ওলাব পৰা। এতিয়া নতুনকৈ KYC বিচাৰিছে, কিমান? 6,000 লাগে বুলি। এতিয়া কি হ'বগৈ? এতিয়া আৰু আগতে ঠগিছে, আৰু একবাৰ ঠগিবলৈ চান্স দিব নালাগে আৰু ৰাইজে অলপ সজাগ হ'ব লাগে আৰু। এতিয়া কিমানজনে লগাইছিলে? ইয়াত এনেই 20-30 জনমান লগাইছে আমাৰ এৰিয়াতে। মানে মিনিমাম কিমানকৈ লগাইছে পইচা? 10,000, 20,000, 6,000 এনেকুৱা লগাইছে। এতিয়া কি ক'ব? এতিয়া মানে ৰাইজক এইটোৱে কওঁ, মানে এতিয়া মানে চবেই লগাব নালাগে আৰু এনেকুৱা প্ৰজেক্টবিলাক মানে চবেই বিশ্বাস কৰিব নালাগে আৰু। আপোনালোকক কোনে লগাবৰ কাৰণে কৈছে? লগাব মানে কাৰোবাৰ লগোৱা চাই কোনোবাই লগাইছে, কাৰোবাৰ লাভটো চাই কোনোবাই এনেকুৱা লগাইছে আৰু এনেকুৱা আৰু কাহিনী। আপোনাৰ 6,000ত কিমান টকা হৈছিলেগৈ লাষ্টলৈকে? সিহঁতে 6%কৈ দিয়ে বাৰু, আৰু দেওবাৰে কাটে, বাকী দিনবিলাক দি থাকে আৰু। আপুনি 1 টকা ওলাব নোৱাৰে? নাই, এতিয়া 4 তাৰিখৰ মানে কেইটাৰিখৰ পৰা এতিয়া ওলাব পৰা নাই।
বন্ধ হৈ গ'ল। একেবাৰে বন্ধ হয়। YBY নামৰ এপছটোৱে জোনাইবাসীৰ পৰা লুটি নিলে কোটিৰ ঘৰত বুলি অনুমান কৰা হৈছে। আনহাতে এনেবোৰ প্ৰবঞ্চনাৰ জালত ভুল নাযায়, কষ্টোপাৰ্জন কৰা ধনসমূহ বিনিয়োগ কৰি প্ৰবঞ্চনাৰ বলি নহ'বলৈ সকলো ৰাজ্যক আহ্বান জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মাই। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিভিন্ন তথ্যৰ পৰা আমি জানিব পাৰিছোঁ যে সমগ্ৰ অসমতে কিছুমান ভুৱা ট্ৰেডিং এপছে গাৰ কৰি উঠিছে। গতিকে আমি থলুৱা খেতি খোৱা অসমীয়া জনগণক আমি সজাগ হ'বলৈ আহ্বান জনাইছোঁ। যিহেতু এনেধৰণৰ কোনো আচলতে আলাউদ্দিনৰ চাকি নাই, যিয়ে 20 দিনত আচলতে টকা ডাবল কৰি দিব পাৰে। এনেধৰণৰ আভুৱামূলক বক্তব্যৰে বা এনেধৰণে প্ৰলোভনেৰে যি আমাৰ অসমীয়া দুখীয়া খাতি খোৱা অসমীয়া মানুহৰ যি কষ্টোপাৰ্জিত ধনবিলাক তেখেতসকলে আচলতে সংগ্ৰহ কৰি থকা দেখিবলৈ পোৱা গৈছে। আমি আহ্বান জনাইছোঁ আচলতে যিসকলে এই ব্যৱসায়টো অসমলৈ আনিছে তাৰ কাৰণে তেখেতসকলেও আচলতে সমান্তৰালভাৱে আমি জগৰীয়া বুলি আমি অনুভৱ কৰোঁ। গতিকে আহ্বান জনাইছোঁ যিহেতু যাৰ RBIৰ পৰা কোনো ধৰণৰ আচলতে তেনেকুৱা পাৰ্মিশ্যন নাই বা সেবিৰ পৰা কোনো ধৰণৰ পাৰ্মিশ্যন নাই, এনেধৰণৰ প্ৰতিষ্ঠানবোৰে আচলতে কোনো ক্ষেত্ৰতে কেতিয়াও যে এটকা দুটকা কৰি দিয়াৰ যি আলাউদ্দিনৰ চাকি পোৱাৰ নিচিনা এটা ঘটনা সংঘটিত কৰাৰ চিন্তা চৰ্চা কৰিছে, ই আচলতে গৰিহণাৰ যোগ্য। এইটো আচলতে মনে মনে চলি আছে। ইয়াৰ ক্ষেত্ৰত আচলতে প্ৰশাসনো আমি সজাগ হ'ব লাগে বুলি আমি অনুভৱ কৰিছোঁ। যিহেতু দেখিবলৈ পোৱা গৈছে বিভিন্ন সময়ত পেপাৰ মিডিয়াটো দিছে যে YBY ভাল বা এনেধৰণৰ কিছুমান ট্ৰেডিং এপছৰ বিষয়ে ভাল বুলিও কেতিয়াবা কৈছে আৰু কিছু মিডিয়াই কিন্তু বেয়া বুলিও ক'বলৈ বিচাৰিছে। গতিকে আমি এই ক্ষেত্ৰত আমি যিহেতু ৰাইজে আজিকালি মিডিয়াৰ ওপৰত যথেষ্ট সচেতন, মিডিয়া চাই বিভিন্ন সময়ত আমি দেখিছোঁ এনেধৰণৰ এপছৰ সম্পৰ্কত পেপাৰে পত্ৰও আচলতে প্ৰকাশ পাইছে। কোনোবাই বানপানীৰ ক্ষেত্ৰতো ফাণ্ডিং কৰা আমি দেখিবলৈ পাইছোঁ। এনেধৰণে আচলতে আভুৱা বাঢ়িবৰ কাৰণে কিছু তেওঁলোকৰ ইনকমৰ কিছু পৰিমাণ এটা ৰাইজৰ জনগণৰ হিতাৰ্থে আচলতে দি পেলাই সমগ্ৰ জাতিটোক আচলতে কোঙা কৰি পেলাইছে। কৰোণাৰ পিছত জাতিটো এনেই কোঙা হৈছে আৰু এতিয়া এনেধৰণৰ এপছবোৰে যে সমগ্ৰ অসমখন যে যি অৰ্থনৈতিক গাঁথনি, এই গাঁথনিটো যে ভংগ কৰি দিব এই কথা মই ধন্যবাদ।